আসসালামু আলাইকুম ও নমস্কাৰ মই জামালউদ্দিন সকলোকে স্বাগতম জনাই আজিৰ মূল বিষয়টো আৰম্ভ কৰিছোঁ। আজি এটি নতুনকৈ তথ্য লৈ আপোনালোকৰ আগত উপস্থিত হৈছোঁ। সেয়া হৈছে যে এগৰাকী সফল ফাৰ্মাৰে তেখেতৰ সফলতাৰ কথা আমালৈ প্ৰেৰণ কৰিছে আৰু তেখেতে ঘৰতে যে খাদ্য প্ৰস্তুত কৰি কুকুৰা পালন কৰিব পাৰি তাৰে এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। আৰু তেখেত হৈছে ডিব্ৰুগড় জিলাৰ ২ নং বৰবামৰ অংশুমান বৰা। ইতিমধ্যে বহুতেই মোলৈ SMS কৰিছে যে লোকেল কুকুৰাবোৰৰ কোনো ক্ষয় ক্ষতি নোহোৱাকৈ ঘৰুৱা পদ্ধতিত বা ঘৰুৱাভাৱে কোনবোৰ খাদ্য খোৱালে অতি সহজে পালন কৰিব পাৰি। তো আজি এই বিষয়ে বিতংকৈ আলোচনা কৰিম। তে অংশুমান বৰাই ঘৰতে কি খাদ্য প্ৰস্তুত কৰিছে, কেনেকৈ খাবলৈ দিছে আৰু তেখেতৰ ফাৰ্মৰ বৰ্তমান পৰ্যায় কি ইত্যাদি আপোনালোকক এটাৰ পিছত এটা জনাই থাকিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষ পৰ্যন্ত চাই থাকক। বন্ধুসকল, অংশুমান বৰাই এই ফাৰ্মখন আৰম্ভ কৰে 2019 নৱেম্বৰ মাহত। প্ৰথম অৱস্থাত তেখেতে 250টা লোকেল কুকুৰা পালন কৰিছিল যদিও সফল হ'ব পৰা নাছিল। প্ৰথম অৱস্থাত বিফল হৈছিল যদিও পুনৰ 100 লোকেল মুৰ্গীৰে ফাৰ্মখন আৰম্ভ কৰে। অৱশেষত এই লোকেল মুৰ্গীকেইটা সম্পূৰ্ণ ঘৰুৱা পদ্ধতিত পালন কৰিবলৈ লয় আৰু এনেকৈয়ে অৱশেষত বৰ্তমান তেখেতে ছাকচেছ হৈছে আৰু সেইখিনি কথা আমালৈ প্ৰেৰণ কৰিছে। তেখেতে কিছু ঘৰুৱা খাদ্য প্ৰস্তুত কৰে আৰু কিছু ব্ৰইলাৰ ফিড, লগতে ধানৰ মল, লগতে ভাত, এইবোৰ খাদ্য খাবলৈ দিয়ে। চাওক তেখেতৰ মুৰ্গীবোৰ কি ধুনীয়া হৈ আছে, কোনো ধৰণৰ ক্ষয় ক্ষতি হোৱা নাই। তেখেতে সম্পূৰ্ণ ঘৰুৱা খাদ্য বুলি ক'ব লাগিব, কিন্তু 30% খাদ্য কেৱল ব্ৰইলাৰ ফিডহে খাবলৈ দিয়ে। অংশুমান বৰাই বৰ্তমান যি খাদ্য দি আছে ইয়াৰ নাম হৈছে এজলা বা পুনি। ই হৈছে এক তৃণভোজী উদ্ভিদ। ই সাধাৰণতে পানীৰ ওপৰত হয়। এজলানো কি এই বিষয়ে আমি বহুত ইতিমধ্যে জানো, কিন্তু তথাপিও মনত কৰি দিছোঁ যে এজলা হৈছে এক প্ৰকাৰ তৃণভোজী উদ্ভিদ। এই এজলা হৈছে হাঁহ কুকুৰাৰ বাবে এক সুষম আহাৰ। এজলাক যদি আমি খাদ্য হিচাপে দিব পাৰোঁ তেন্তে হাঁহ কুকুৰাবোৰ অতি সোনকালে গ্ৰোথ হ'ব আৰু কম দিনৰ ভিতৰতে আমি ইহঁতক বিক্ৰী কৰাৰ বাবে প্ৰস্তুত কৰি তুলিব পাৰিম। অংশুমান বৰাই এই এজলাক হাঁহ কুকুৰাৰ বাবে প্ৰধান খাদ্য হিচাপে যোগান ধৰে। তেওঁ সপ্তাহত 3 পৰা 4 দিনলৈকে এই এজলা খাবলৈ দিয়ে। কিন্তু এই এজলাক আমি সপ্তাহত নহয়, প্ৰতিদিনাই এবাৰ বা দুবাৰকৈ খাবলৈ দিব পাৰি। এজলাৰ যথেষ্ট গুণাগুণ আছে। ইয়াত প্ৰচুৰ পৰিমাণে নাইট্ৰজেন থাকে। তো সেই সম্পৰ্কে আমি পিছৰ এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াম। যি কি নহওক, এই কুকুৰাবোৰৰ বাবে অংশুমান বৰাই প্ৰধান খাদ্য হিচাপে এই এজলাকে যোগান ধৰি আহিছে, যাৰ বাবে চাওক তেখেতৰ মুৰ্গীবোৰৰ গ্ৰোথটো কি ধুনীয়া হৈ আছে। অংশুমান বৰাই দ্বিতীয় খাদ্য হিচাপে ব্ৰইলাৰ ফিড, ভাত, ধানৰ মল আদি মিক্স কৰি এটি খাদ্য প্ৰস্তুত কৰে। মুঠ খাদ্যৰ এভাগ ব্ৰইলাৰ ফিড, এভাগ ধানৰ মল আৰু এভাগ ভাত, এই তিনিটা সংমিশ্ৰণ কৰি অকণ পানীৰে মিহলাই খাদ্য প্ৰস্তুত কৰে আৰু এইবোৰ খাদ্য লোকেল কুকুৰাক খুৱাই আছে। কিন্তু দেখা গৈছে যে বিভিন্ন ফাৰ্মত বিভিন্ন বেমাৰ আজাৰ বা বিভিন্ন আগৰ পৰাই বাৰে বাৰে কৈ আহিছোঁ যে এটা প্ৰধান সমস্যা হৈছে এটা মুৰ্গীয়ে আনটো মুৰ্গীক খুটিয়াই খায়। প্ৰধানতঃ খাদ্যৰ অভাৱতে এইটো হয়। যিবোৰ ব্ৰইলাৰ দানা পোৱা যায় এই দানাৰ ইমান এটা কোৱালিটি নাই, যাৰ বাবে এনেকুৱা প্ৰব্লেম হয়। তো আমি কিছুদিনৰ ভিতৰতে এই ভিডিঅ'টো আপলোড কৰিম। যি কি নহওক, তেখেতে এইদৰে ঘৰুৱা পদ্ধতিত খাদ্য প্ৰস্তুত কৰিছে যদিও তেখেতৰ ফাৰ্মত এনেকুৱা কোনো ধৰণৰ সমস্যা হোৱা নাই। দেখাইছিলোঁ মনোজ বাৰে ফাৰ্মৰ এটা দৃশ্য দেখাইছিলোঁ যে মনোজ বাৰে কি কৰিছে, কেঁচা ঘাঁহ খাবলৈ দিছে। ৰঙালাওৰ পাত, পানীলাওৰ পাত, তাৰপিছত আন কেঁচা ঘাঁহ, এইবোৰ যদি আমি খাবলৈ দিওঁ নিশ্চয় যে কুকুৰাৰ যি বহিৰাগত সমস্যা এই সমস্যা নাথাকে। যি কি নহওক, ইয়াতকৈও আমি আৰু উন্নত প্ৰক্ৰিয়াৰে ঘৰুৱা পদ্ধতিত খাদ্য প্ৰস্তুত কৰি তুলিব পাৰোঁ। যদি আপোনালোকে বিচাৰে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰিব, তেন্তে আমি পৰৱৰ্তী পৰ্যায়ত এটা ভিডিঅ' আপলোড কৰিবলৈ চেষ্টা কৰিম। অংশুমান বৰাই ITI পাছ কৰি বৰ্তমান এটা ব্যৱসায়ৰ লগত জড়িত, কিন্তু পাৰ্ট টাইম হিচাপে কুকুৰা পালন কৰি কিছু সময় নিজকে ব্যতিব্যস্ত কৰি ৰাখিছে। আমি নিজৰ কৰ্মক আগুৱাই লৈ যোৱাৰ ফাঁকে ফাঁকে যদি কিবা এটা পাৰ্ট টাইম হিচাপে কৰিব পাৰোঁ, এইখিনি অতিৰিক্ত আহিব আৰু এনেকৈ আমি নিজকে স্বাৱলম্বী কৰি তুলিব পাৰিম। অংশুমান বৰাই তেখেতে যিটো ঘঁৰাল নিৰ্মাণ কৰিছে, একেবাৰে কম খৰচত এই ঘঁৰালটো নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে।
গঁৰালটোৰ যিটো মজিয়া বনাইছে মজিয়াত কেৱল বালি আৰু চিমেণ্টেৰে অকণমান ফ্ল'ৰ কৰি দিছে আৰু বাহিৰত অকণমান ঠাই ৰাখিছে য'ত দিনৰ ভাগত এই মুৰ্গীবোৰ গঁৰালৰ পৰা বাহিৰত ৰাখিব পাৰে। তো এনেকুৱা ব্যৱস্থা কৰিছে আৰু চাৰিপিনে কিছু খেতি বাতি কৰি আছে। তো এইদৰে নিজৰ ফাৰ্মখন চলাই লৈ গৈ আছে। তো তেখেতৰ এই সুন্দৰ প্ৰক্ৰিয়া চাই ময়ো বহুত সুখী হৈছোঁ, কিয়নো তেখেতে পাৰ্ট টাইম হিচাপে যে এই ফাৰ্মখন লাহে লাহে আগবঢ়াই লৈ গৈ আছে, তাৰ বাবে তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে মোলৈ জনাইছে যে আমি অনাগত দিনত আমাৰ ফাৰ্মখন আৰু ডাঙৰ কৰিম। তেখেতৰ ইতিমধ্যে সৰু এটা ইনকিউবেটৰ আছে, বৰ্তমান কিছু বটা চৰাই পালন কৰিছে। তেখেতে মোৰ ইউটিউব চেনেলৰ এগৰাকী ছাবস্ক্ৰাইবাৰ হয় আৰু কিছুদিন আগতে বটা চৰাইৰ কেছ বা খাচা কেনেকৈ বনাব লাগে তাৰ এটা ভিডিঅ' আপলোড কৰিছিলোঁ আৰু সেই কেছটো তেখেতে অনুসৰণ কৰি তেখেতে নিজেই এটা কেছ তৈয়াৰ কৰিছে। আহক, আমাৰ হাতত মন্তব্য আছে, এইখিনিতে আগবঢ়াইছোঁ। এইটো মই খাচা নিৰ্মাণ কৰিটো সম্পূৰ্ণ আপোনাৰ দিহা পৰামৰ্শ অনুমতে এইটো বনাইছিলোঁ। এইটোত মই সম্পূৰ্ণ খাটনি মোৰ নিজৰ, লগতে ইয়াত খৰচা হ'ল আপোনাৰ নেট কাঠ সম্পূৰ্ণ আদি কৰি 5,500 টকা খৰচ হৈছে। এইটো চাওক, সম্পূৰ্ণ আপুনি কোৱাৰ ষ্টাইলত 4 ষ্টেপ। আৰু মই প্ৰথম ইনকিউবেটৰত ওলোৱা পোৱালি 45 পিচ ইয়াত ভৰাই দিলোঁ। আজি 33 ডেইজ হৈছে, 34 ডেইজ হৈছে। এয়া চাওক, ধুনীয়াকৈ খাই আছে নিজৰ ইচ্ছামতে। আৰু এইটো গেপ ৰাখিছোঁ, এইটো ইয়াত ট্ৰে ভৰাম বুলি গেপ ৰাখিছোঁ। ইয়াত আছে। এতিয়া জাষ্ট ডেমৰ কাৰণে এইকেইটা ভৰালোঁ, তথাপিও এই ট্ৰেকেইটা লগাম আৰু